কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰছলিনা তিৰ্কীৰ হৈ হোজাই বিধানসভা সমষ্টিৰ বিভিন্ন এলেকাত বিৰোধী দলৰ দলপতি দেৱৰপদ শইকীয়া। বিজেপিয়ে প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই। সমষ্টিৰ পুনৰ গঠনে ৰাইজক বিপদত পেলাইছে আৰু ইয়াৰ প্ৰতিবাদ বেলটৰ যোগেৰে কৰাৰ বাবে ৰাইজক আহ্বান। প্ৰলোভনৰ ভাবুকিৰ ৰাজনীতিক গুৰুত্ব নিদি নিৰ্ভয়ে ভোটদান কৰাৰ বাবে ৰাইজলৈ আহ্বান বিৰোধী দলপতিগৰাকীৰ। ৰছলিনা তিৰ্কীক ৰাইজে আদৰি লৈছে। বিজেপি দলে নিৰ্বাচনী বিধি উলংঘা কৰা বুলি কৈ ইয়াৰ বিৰুদ্ধে দলৰ মাজত আলোচনা কৰি অভিযোগ দাখিল কৰা হ'ব বুলি মন্তব্য কৰে। মূল কথাটো আছিল ৰাইজৰ সুবিধাৰ কাৰণে। ইয়াৰ পৰা নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয় যদি 40 কিলোমিটাৰ হ'লে আজি তেওঁলোকে বোধ কৰোঁ হোজাই জিলা উপায়ুক্ত কাৰ্যালয় 60-70 কিলোমিটাৰ যাব লাগিব। প্ৰথম কথা ৰাইজক এটা বিপদত পেলালে। মই সেই গতিকে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ন্যায় কথা কৈছে। ইয়াৰ মানুহখিনিৰ ওপৰত অন্যায় কৰিছে বৰ্তমানৰ বিজেপি চৰকাৰে তেওঁলোকক কাজিৰঙাত দি। সেই গতিকে এটা প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কৈছোঁ বেলটৰ যোগেৰে। দ্বিতীয় কথা, যোৱা সময়ছোৱাত যিখিনি প্ৰতিশ্ৰুতি দিছিল আপোনালোকে জানেই, সেই গোটেই প্ৰতিশ্ৰুতিবিলাক অমিত শ্বাহ ডাঙৰীয়াই যেনেকৈ গ্ৰেজুৱেট যুৱকসকলে পকৰি ভাজি দোকানৰ আগত ফুটপাথত বিকি থাকিলে চাকৰি বুলি কৈছিল। সেই গতিকে গোটেই নিৰ্বাচনী জুমলাবিলাক আমাৰ চকুৰ আগত আছে। যেনেকৈ বিদেশীমুক্ত ভাৰত, জাতি মাতি ভাতি ৰক্ষা কৰাৰ কথা, বিদেশীমুক্ত অসম, আমাৰ 15 লাখকৈ চাকৰি, আমাৰ 2 কোটি নিবনুৱা বা 15 লাখ বেংক একাউণ্টত ইত্যাদি বিভিন্ন ধৰণৰ যোৱা সময়ছোৱাত যিখিনি কথা প্ৰতাৰণা কৰিছে। আৰু আশা কৰ্মী, অংগনবাদী, মিড ডে মিলৰ যিসকল সাধাৰণ খাতি খোৱা আমাৰ কম চৰকাৰী সহযোগী, তেখেতসকলৰ যিখিনি দাবী সেইখিনি মানিব বিচৰা নাই। আমাৰ যি মাটিৰ পট্টা দিব লাগে স্থানীয় ব্যক্তিক, সেই ক্ষেত্ৰত তেওঁলোকৰ বিফলতা প্ৰদৰ্শন কৰিছে। এনেকুৱা বিভিন্ন ধৰণৰ নিৰ্বাচনী ইছ্যুবিলাক আছে। সেই ইছ্যুবিলাকৰ বিষয়ে আমি ৰাইজক সচেতন হ'বলৈ কৈছোঁ। আৰু প্ৰলোভন বা আপোনাৰ যিটো ভাবুকি, এইবিলাক ভাবুকি ইলেকশ্যন কমিশ্যনৰ গাইডলাইন অনুসৰি খাটিব নালাগে। সেই গতিকে তেখেতসকলক নিৰ্ভয়ে ভোটদান কৰিবলৈ আহ্বান জনাইছোঁ। আৰু মই আশা কৰোঁ আমাৰ এই অঞ্চলত কৰ্মী যথেষ্ট লগ পাইছোঁ। আজি কৰ্মীসকলে সহযোগ কৰিব, ৰছলিনাৰ যথেষ্ট ভাল হ'ব। কাৰণ তাছা ডাঙৰীয়াৰ কথাটো আপোনালোকে জানেই। তাছা ডাঙৰীয়াই এতিয়া মানে ৰছলিনাৰ নিজৰ যিহেতু সমষ্টিটো এই কাজিৰঙাত পৰিলে, তেওঁ ইয়াৰ স্থানীয়। আৰু তাছা ডাঙৰীয়াৰ ঘৰ ক'ত? যোৰহাট। তেখেতে যোৰহাটৰ হয়। নিয়মতে তেখেতে যোৰহাটত আগতে এবাৰ আছিলে। তেখেতে যদি লোকসভালৈ যাব বিচাৰে তেখেতে নিয়মতে যোৰহাটৰ পৰা খেলিব লাগিছিল। কিন্তু ৰাজনৈতিক পাকচক্ৰত পৰি তেখেতে আহিছে। তেখেতৰো মই ভাবোঁ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যেনেকৈ টিভিৰ আগত কান্দি আছে, মোৰ যাব মন নাই। তাছা ডাঙৰীয়াই তেনেকৈ কন্দা কটা নকৰে। তেখেত এটা সময়ত যথেষ্ট শক্তিশালী ছাত্ৰ নেতা আছিল। কিন্তু তেখেতেও চাগে বৰ ভাল পোৱা নাই ইয়ালৈ কাজিৰঙাত গড়ৰ মাজত তেখেতক মেলি দিয়াৰ কাৰণে। যি কি নহওক, আমাৰ ৰছলিনা তিৰ্কীক ৰাইজে আদৰি লৈছে। ইয়াতে আজি বহুতে যোগদানো কৰিলে। মই ভাল পাইছোঁ। মই ভাবোঁ যে আমি খুব ভালকৈ জয়লাভ কৰিব পাৰিম। একেবাৰে খুব ডাঙৰ কথা। মই নিজে অভিযোগ দিছোঁ। মোৰ সমষ্টিৰ এজন ৰেচনৰ দোকানীয়ে যোৱা 24 তাৰিখে গৌৰৱ গগৈ মোৰ তাত প্ৰগ্ৰাম হৈছিল। তেওঁ ঘৰে ঘৰে গৈ কৈছে যে তহঁতি চাউল নাপাবি, তহঁতি অৰুণোদয় নাপাবি, তহঁতি কিবা পেঞ্চন নাপাবি, লাখপতি হ'ব নোৱাৰিবি বুলি কৈ মিটিঙলৈ আহিবলৈ মানা কৰিছিলে। এতিয়া তেখেতে এজন চৰকাৰী ৰেচন দোকানী হয়। ৰেচন দোকানীয়ে যদি চৰকাৰী তেওঁৰ পদবীটো অপব্যৱহাৰ কৰে, চৰকাৰী সম্পত্তি, তেওঁৰ নিয়মতে IPC ছেকশ্যন 506 বা 409 অনুসৰি তেওঁ জেল হ'ব লাগে, জৰিমনা হ'ব লাগে, তেওঁ দোকানখন বন্ধ কৰি দিব লাগে। মই অভিযোগ দিছোঁ। ঠিক তেনেকৈ এতিয়া কিছুমান 5খনকৈ ফৰ্ম দি ফুৰিছে বুলি মই ছ'চিয়েল মিডিয়াত পাই আছোঁ। প্ৰকৃততে আমি সকলোৱে জানো, যোৱা সময়ছোৱাত পঞ্চায়তৰ যোগেদি অৰুণোদয় নিৰ্বাচন হৈছিল। স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্কুলৰ প্ৰধান শিক্ষক অথবা কলেজৰ প্ৰিন্সিপালৰ যোগেদি চাৰ্টিফাইড হ'লে তেওঁলোকে বিনামূলীয়া পঢ়া শুনাৰ কথাটো পাইছিল। আৰু ৱেলফেয়াৰ বৰ্ডৰ অফিচ থাকে ডিষ্ট্ৰিক্টৰ জিলা আয়ুক্ত কাৰ্যালয় অথবা মহকুমা কাৰ্যালয়। সেই ৱেলফেয়াৰৰ যোগেদি OBC, ST, ST বা স্কলাৰশ্বিপ ইত্যাদি পায়। সেই গতিকে এই গোটেইবিলাক নাইকিয়া কৰি তেওঁলোকে নিৰ্বাচনৰ সময়ত তেনেকৈ ঘৰে ঘৰে ফৰ্ম বিলাই ফুৰিছে, যিটো একেবাৰে মডেল কোড অফ কণ্ডাক্টৰ ভাইলেশ্যন। সেই গতিকে আপোনালোকৰ মিডিয়াত পাই আছোঁ। এতিয়া চৰকাৰে কি কৰে মই চাওঁ। ব্যুৰ' ৰিপৰ্ট SN India 24।